মৰমৰ নৱমমান শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ ব্যৱহাৰিক গণিতৰ আজি এক্সপেৰিমেন্ট নাম্বাৰ 10 টো মই কৰি দিবলৈ লৈছো ইয়াত তোমালোকে চাব পাৰিছা কি কৈছে কাগজ কটা আৰু আঠা লগোৱা পদ্ধতিৰে দুটা সংহতিৰ মিলন দেখুৱা আচ্ছা এখিনিতে তোমালোকে ক'ব বিচাৰিছো তোমালোকৰ কিতাপত যি ষ্টাইলত দিছে সেইখিনি একদম কমপ্লিকেটেড হয় লগতে এনেকা এক্সপেৰিমেন্ট যদি তোমালোকে কৰা তোমালোকৰ এক্সপেৰিমেন্ট কৰাৰ পিছত যে যিখিনি জ্ঞান পাব লাগে সেইখিনি তোমালোকে নাপাবা সেইকাৰণে মই তোমালোকক ব্লেক ষ্টাইলত আৰু সহজ ভাৱে মই তোমালোকক এইটো এক্সপেৰিমেন্ট কৰাই দেখাইছো তোমালোকে সেই হিচাপে লিখিবা একো প্ৰবলেম নহব উল্টা আৰু তোমালোকৰ ভালহে হ'ব কমন আমি আৰম্ভ কৰিছো ফাৰ্স্ট অফ অল তোমালোকে এনেকুৱা আৰ্ট পেপাৰ দুই ৰঙৰ আৰ্ট পেপাৰ লবা এনেকুৱা দুই ৰঙৰ তোমালোকে আৰ্ট পেপাৰ ললা লৈ তাত তোমালোকে বৃত্ত অঙ্কন কৰিলা এনেকুৱা এটা বৃত্ত আৰু সেম ব্যাসাৰ্ধৰ আন এটা বৃত্ত তোমালোকে অঙ্কন কৰিবা ইয়া হৈ গল তোমালোকৰ দুটা বৃত্ত ফাইন তাৰ পিছত কৰিবা কি আন এখিলা কাগজ লৈ ব্যাসাৰ্ধৰ কম বেছি কৰি আন এটা বৃত্ত তোমালোকে ইয়াত অঙ্কন কৰিলা এই সেম ব্যাসাৰ্ধৰ আন এটা বৃত্ত তোমালোকে ইয়াত অঙ্কন কৰিবা এতিয়া তোমালোকে কেচিৰ সহায়ত বৃত্ত দুটা কাটি উলিয়াবা মাইনাস লৈ তোমালোকে বৃত্ত দুটা কাটি উলিয়াবা ইন টোটাল বৃত্ত হ'ব তোমালোকৰ 4টা এনেকুৱা এক ৰঙত দুটা কাটিলা নহয় কাটি তোমালোকে সেপাৰেটলি থৈ দিয়া আৰু এই ব্লেক ৰঙৰ আছে নহয় এই দুটা তোমালোকে কাটি লবা এই সেম সাইজৰ দুটা তোমালোকৰ বৃত্ত হল আৰু তাতকে সৰু সাইজৰ দুটা তোমালোকৰ ব্লেক বৃত্ত হল এতিয়া তোমালোকে কৰিবা কি ইয়াত তোমালোকে নাম্বাৰিং কৰিবা 1 ইফালে দিয়া 2 ইফালে দিয়া তোমালোকে 3 ইয়াত 4 ইয়াত 5 6 7 8 9 নলৈকে দিলে ইয়াত এইটোৰ নাম দিবা এ লিখি তোমালোকৰ বাও পৃষ্ঠাত এনেকে আঠাৰে মিলাই লগাই দিলা আচ্ছা এই 2 3 4 ইয়াতো ঠিকে থাকিল তাৰ পিছত বাকি বিলাকত তোমালোকে নাম্বাৰ দিবা তোমালোকে 10 দিয়া এটোক তোমালোকে 50 দিয়া এটোক 60 দিয়া ইয়াক 70 দিলা এটোক 70 দিলা ইয়াক তোমালোকে 80 বনাই দিলা আৰু ইয়াত তোমালোকে 90 বনাই দিলা এনেকে দিয়াৰ পিছত তোমালোকৰ টকা বহিৰ হেড বাওঁফালৰ পৃষ্ঠাত এনেকে আঠাৰে লগাই দিলা বাকি যেটো তোমালোকৰ বৃত্ত আছে নহয় হে বৃত্তটোকে একে তোমালোকে 1 2 3 4 5 6 7 9 লৈকে নাম্বাৰ দি দিলা ইয়াৰ আৰু বাকি যেটো আছে ব্লেক ৰঙৰ হেটোকো তোমালোকে একে ইয়াত 10 দিবা ইয়াত 50 ইয়াত 60 ইয়াত 70 ইয়াত 80 ইয়াত 90 তোমালোকে দিলা দিয়াৰ পিছত কৰিবা কি এটো এনেকে বহাই দিয়াৰ পিছত ইয়াত 8 3 4 দিলা কি হল 2 3 4 এনেকে ভিতৰত সোমাব পৰাকৈ তোমালোকে দি মাৰ্কাৰে দি তোমালোকে মাৰ্কিং কৰিবা এনেকে মাৰ্কিং কৰিলা নহয় মাৰ্কিং কৰাৰ পিছত কেচিৰে এনেকে কাটি দিলা কাটি দিয়াৰ পিছত যিখিনি অংশ থাকিল এতিয়া তোমালোকে এক লগাই দিয়া আঠা দি লগাই দিলা সেই বাও পৃষ্ঠাতে দিলা কিন্তু আৰু বাকি ইয়াতকো আঠা দি তোমালোকে লগাই দিলা এইটো হল তোমালোকৰ এ সংহতি এইটো বি সংহতি আৰু এইটো হল তোমালোকৰ এ ইউনিয়ন বি তানে এ সংহতি আৰু বি সংহতিৰ মিলন হয়নে এইটো তোমালোকে প্ৰ্যাকটিক্যালি কেনেকৈ গম পাইছা যে ইয়াত তোমালোকৰ 1 ৰ পৰা 9 লৈকে তোমালোকৰ নাম্বাৰ আছে আৰু ইয়াত আছে তোমালোকৰ 2 3 4 টো আছে লগতে 10 50 60 70 80 90 আছে চাইছা তানে মুঠতে ইয়াত এলিমেন্ট আছে তোমালোকৰ কিমান 9টা ইয়াতো এলিমেন্ট আছে তোমালোকৰ 9টা তাৰে 3টা এলিমেন্ট এই দুটাৰ কমন আছে যেহেতু কমন আছে সেই কাৰণে আমি মিলন কৰিব পাৰিছো এতিয়া চোৱা এই যে 1 2 3 4 5 6 7 8 9 এইটো আমাৰ ইয়াত থাকিল আৰু এইটো সংহতিৰ কাৰণেও 2 3 4
10 90 50 60 70 80 ইয়াও থাকিল ইয়াই হৈ গ'ল তোমালোকৰ মিলন এনেকৈ তোমালোকে টকা বহীৰ বাওঁ পৃষ্ঠাত তোমালোকে লগাই দিলা লগাই দিয়াৰ পিছত হৈ গ'ল তোমালোকৰ প্ৰেক্টিকেল তোমালোকৰ এইখন কিতাপত যিখিনি ইনষ্ট্ৰাকচন দিছে সেইখিনি ইনষ্ট্ৰাকচন দি তোমালোকে সিমান ভালদৰে নুবুজিবা আৰু বুজিলেও কনচেপ্টটো সিমান এটা ক্লিয়াৰ নহ'ব সেইকাৰণে এনেকৈ ষ্টাইলত কৰিবা প্ৰেক্টিকেলটো একদম ওকে হৈ যাব তেতিয়া তোমালোকে গম পাবা যে হা এ ইউনিয়ন বি আমি কৰিলে এনেকা হয় কিন্তু ইয়াৰ পৰা তোমালোকে সিমান নুবুজিবা এতিয়া লিখাৰ ষ্টাইলটো হয় নাই তোমালোকৰ সূচীপত্ৰ যে আছে সূচীপত্ৰত মানে ইনডেক্সত তোমালোকে হুবহু এইটোৱে লিখিলা সৰু আছে মিলন দেখুৱা এইটো লিখিলা তাৰ পিছত এই উদ্দেশ্যখিনি লিখিলা ঠিকে প্ৰাথমিক জ্ঞান লিখিলা প্ৰয়োজনীয় সামগ্ৰী ইয়াত ট্ৰেচিং পেপাৰৰ কথা কৈছে নহয় তোমালোকে ট্ৰেচিং পেপাৰৰ পৰিৱৰ্তে কি লিখিবা যে দুৰঙীয়া আৰ্ট পেপাৰ ললা তাৰপিছত আঠা ঠিকে আছে এখন কেঁচি ঠিকে আছে ভিন্ন ৰঙৰ বল পেন এও ঠিক আছে জ্যামিতি বাকচ এও ঠিকে আছে বাৰু এখানে লিখিলা আচ্ছা তাৰ পিছত লিখাৰ ষ্টাইলটো তোমালোকে এখন কিতাপৰ পৰা নিলিখিবা এতিয়া তোমালোকে যিখিনি কৰিলা সেইখিনি তোমালোকৰ নিজৰ ভাষাত লিখিবা লিখি লবা কেনেকৈ লিখিবা মই কৈছো ফাৰ্ষ্টতে একে ব্যাসাৰ্ধৰ বিশিষ্ট দুখন হালধীয়া ৰঙৰ বৃত্ত কাটি লোৱা হল ঠিক তেনেকৈ বেলেগ ব্যাসাৰ্ধৰ বেলেগ ৰঙৰ আৰু দুখন বৃত্ত কাটি লোৱা হল যাক নাম দিয়া হল বি এনেকৈ লিখিলা লিখাৰ পিছত এ সংহতিৰ বৃত্ত আৰু বি সংহতিৰ বৃত্ত দুটাক আমি টকা বহীৰ বাওঁ পৃষ্ঠাত আঠাৰে লগাই দিলো লগাই দিয়াৰ পিছত ইহঁতৰ ওপৰত ক্ৰমে 1 2 3 4 5 6 7 8 9 আৰু 2 3 4 50 60 70 80 90 আৰু 10 আমি লিখি ললো 4 নম্বৰ পইণ্টত তোমালোকে লিখিবা ঠিক একেদৰে আমি বাকি থকা এ সংহতিৰ বৃত্ত আৰু বি সংহতিৰ বৃত্তটো একে ধৰণে আমি লিখিলো তাৰ পিছত নেক্সট পইণ্টত তোমালোকে লিখিবা নাম্বাৰ দি যে বি সংহতিটো এ সংহতিটোৰ ওপৰত এনেকৈ ৰাখিলো যাতে 2 3 4 এই সংহতিটোৰ ভিতৰত পৰি যায় ৰাখাৰ পিছত আমি মাৰ্কাৰেৰে এই সংহতিৰ ওপৰত বি সংহতিৰ দাঁতিয়েদি দাগ দিলো দাগ দিয়াৰ পিছত আমি এই সংহতিটোৰ য'ত য'ত দাগ পৰিছে সেই দাগেদি সেই আছেদি আমি কাটি ললো কাটি লোৱাৰ পিছত এই সংহতি আৰু বি সংহতিক একেলগে মিলাই আমি আঠাৰে টকা বহীৰ বাওঁ পৃষ্ঠাত মাৰি দিলো তোমালোকে নিৰীক্ষণ আৰু সামৰণিত লিখিবা তলৰ এ আৰু বিৰ অংশখিনিয়েই আমাক এ মিলন বি বুজালে য'ত এ মিলন বি হোৱাৰ পিছত আমি পালো 1 2 3 4 5 6 7 8 9 10 50 60 70 80 90 পালো ইয়াই হল আমাৰ এ মিলন বি এনেকৈ লিখি দিলা তোমালোকৰ প্ৰেক্টিকেল শেষ কিন্তু তোমালোকৰ কিতাপৰ হিচাপে যদি যোৱা তোমালোকৰ প্ৰেক্টিকেলটো স্পষ্ট নহব তোমালোকৰ কনসেপ্টটো ক্লিয়াৰ নহব এনেকৈ তোমালোকে লিখিলে প্ৰেক্টিকেলটো হৈ যাব ডিফাৰেন্ট ষ্টাইল আশা কৰিছো তোমালোকে ভিডিওটো ভাল পাবা লাইক কমেন্ট শেয়াৰ কৰিবা আৰু তোমালোকৰ লিখা মিলাত যদি কিবা খেলি মেলি হয় তোমালোকে কমেন্টত জনাব পাৰা লাগিলে মই লিখি পৰ্যন্ত দি দিম কেনেকৈ লিখিব লাগে আশা কৰিছো তোমালোকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবা চোৱাৰ কাৰণে ধন্যবাদ